নমস্কাৰ অসমৰ এজন জনপ্ৰিয় ব্যক্তি সুকুৰালি তেওঁকনো কোনে চিনি নাপায় নিৰ্বাচনৰ আগত নিউজে হওক বা আন কিছুমান সামাজিক মাধ্যমত সকলোতে সুকুৰালিৰ আলোচনা সমালোচনা আৰু ঠাট্টা তেওঁ এজন সফল নেতা হ'বলৈ বিচাৰিছিল কিন্তু তেওঁ এই কামটোত সফল হ'ব নোৱাৰিলে তেওঁ এতিয়াও হাৰি যোৱা নাই এইবাৰ হ'ব বিচাৰিছে এজন অভিনেতা তেন্তে তেওঁৰ অলপমান অভিনয়ৰ ক্লিপ চাওঁ আহা মোৰ হিচাপত সুকুৰ ছাৰৰ অভিনয় ভালেই লাগিছে কিন্তু মানুহ কেইজনক গুলিয়াওঁতে তেজ নোলোৱাকৈ মৰি থাকিল এইটো সুকুৰ ছাৰৰ অভিনয়ৰ দোষ নহয় এইটো ৰঙৰ অভাৱ আছিলে সুকুৰালিৰ অভিনয় চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবচোন তেওঁৰ ইউটিউব চেনেলটোৰ নাম হৈছে সুকুৰালিপ্ৰডাকশ্যন যদি তেওঁৰ এই ভিডিঅ'টো চাবলৈ ইচ্ছা আছে তেন্তে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে চাই ল'ব আৰু এই ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ